আৰু বন্ধুসকল এইফালে মাছৰ কোনো ধৰণৰ চিন্তা নাই, চব মানুহে ধুনীয়াকৈ মাছ মাৰি ইয়াতে জীৱন নিৰ্বাহ কৰি আছে মাছ মাৰি। আৰু বন্ধুসকল এতিয়া আমি অলপ বিজালিত ৰখিছোঁ, যিহেতু তপানৰ মোমায়েকক ফোন কৰি আছে। আৰু বন্ধুসকল আহি আমি এটা একদম সাঁতৰা জেগা পাইছোঁ। এই সাঁতৰা জেগাটো আমি পাৰ হৈ পেলাই আমি যাব লাগিব, আৰু কেনে সাঁতৰা জেগাটো আপোনালোকক দেখাই আছোঁ। These brothers my guys, know that we fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb, back and forth pushing. হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে BD বিকাশ ব্লগ। আৰু আজি তপান আৰু মই ওলাই আহিছোঁ নলবাৰীত যাওঁ বুলি। বিশেষ কাম একো নাই, মানে ফুৰিব আহিছোঁ, নলবাৰীৰ ফালে যাম বুলি ভাবিছোঁ। তো আপোনালোককো লৈ যাই আছোঁ, তো চাই থাককচোন ভিডিঅ'টো, আৰু কি কেনেকুৱা কি চব চাই থাকক ভিডিঅ'টোৰ সৈতে। আৰু বন্ধুসকল আগৰ পিনে হাজো পাহা মেলাৰ চক সেইটো, আৰু আমি যাম ৰাইট চাইড নলবাৰী, যিহেতু আজি ফুৰিব আহিছোঁ নলবাৰীত যাম বুলি। তো এতিয়া দুটা ৰাস্তা আছে, ৰাইট চাইড নলবাৰী আৰু লেফ্ট চাইড আমি এইফালে হাজো মাধৱ মন্দিৰ যাব পাৰি। আৰু বন্ধুসকল আগৰ পিনে এখন ধাবা আছে, এইখন ধাবাৰ নাম হৈছে চাংচি ধাবা। এইখনেই ধাবা, এইখন হাজোৰ ফেমাছ ধাবা, একদম ধুনীয়া আৰু কি কম, আহিব পাৰে কোনোবাই। আৰু বন্ধুসকল এনেকৈ যাই আমি নলবাৰী জিলাত সোমাই আহিলোঁ। এতিয়া কামৰূপ জিলা পাৰ হৈ আমি এই দলংখন পাৰ হৈ আমি নলবাৰী জিলাত সোমাই যাম। তো বলক। আৰু বন্ধুসকল এই দলংখন পাৰ হৈ আমি চোৰাবৰীৰ কালী মন্দিৰটো পাম, যিহেতু এই কালী মন্দিৰটোৰ বিষয়ে সকলোৱে জানে। তো বন্ধুসকল আগৰ পিনে কালী মন্দিৰটো আমি পাম। আৰু তো বন্ধুসকল এইটোৱে কালী মন্দিৰ, এটা কালীমাক সেৱা লৈ লওঁ। আৰু বন্ধুসকল আগৰ পিনে এখন দলং আছে, সেই দলংখনত এটা এক্সিডেণ্ট হৈছিল। সেই এক্সিডেণ্টটো সকলোৱে জানিছিল, এখন বিয়াৰ গাড়ীত মানে বহুত ডাঙৰকৈ এক্সিডেণ্ট হৈছিল, বাছ আছিল, বিয়াৰ বাছ আছিল। তো আপোনালোকে সকলোৱে জানে সেই ঘটনাটো, আৰু সেই ঘটনাটো ক'ত হৈছিল আপোনালোকক দেখাই আছোঁ। তো আগৰ পিনে এখন দলং আছে। তো বন্ধুসকল সেইখন দলং অলপ জুম কৰাই আপোনালোকক দেখাই আছোঁ। এইখন দলঙৰ তলত মানে বিয়া যাত্ৰাৰ বাছখন পৰি গৈছিল, এই শালটোত, এই তলৰ শালটোত। তো বৰ বেয়া ঘটনা হৈছিল বন্ধুসকল সেইটো। আৰু বন্ধুসকল এতিয়া আমি অলপ বিজালিত ৰখিছোঁ, যিহেতু তপানৰ মোমায়েকক ফোন কৰি আছে। তপান হয়তো মোমায়েকহঁতৰ ঘৰত যাম। তো এতিয়া আমি আছোঁ বিজালিত, আৰু তপানে ফোন কৰি আছে মোমায়েকক। তো এতিয়া মোমায়েকহঁতৰ ঘৰত যাম, দুকোৱাত ঘৰ। তো চাই থাককচোন ভিডিঅ'টো। আৰু বন্ধুসকল চাওকচোন চকটো কি ধুনীয়া চক, মজা লাগিছে চকটো চাই। আৰু বন্ধুসকল এতিয়া তামোল খাই লওঁ। তপানে ধুনীয়াকৈ দোকানত গৈছে, আৰু এতিয়া তামোল খাই লওঁ এখন, ভাল লাগিব মনটো। আৰু বন্ধুসকল তপানে যি ফোন কৰিলে মোমাকে বোলে কাম কৰে, হোটেলত কাম কৰে। তো আগৰ পিনে এটা চক আছে, তো হোটেলত কাম কৰে মোমাকে, আৰু তাতে গৈ কিবা কিবি খাই ল'ম। তো বন্ধুসকল ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। আৰু এতিয়া বন্ধুসকল তামোল চামোল খাই ল'লোঁ। তো বন্ধুসকল এইখনে হোটেল, যিখন হোটেলত আমাৰ তপানৰ মোমাকে কাম কৰে। আৰু এতিয়া কিবা এটা খাই লওঁ। তো বলকচোন ভিতৰত যাওঁ। তো বন্ধুসকল হোটেলত পৰঠা খাই ল'লোঁ, আৰু পৰঠা খাই পেলাই এতিয়া স্কুটিত বহিছোঁ, তপান আৰু মই। এতিয়া তপানে চলাই আছে। আৰু বন্ধুসকল কমাৰকুছি আছে 4 কিলোমিটাৰ। তো যাই থাকোঁ, আজি ক'ত যাওঁ কি কথা আপোনালোকে ভিডিঅ'টো চাই থাককচোন। আৰু বন্ধুসকল আগৰ পিনে এটা শিৱ মন্দিৰ আছে, আৰু কি ধুনীয়াকৈ বনাইছে চাওকচোন, শিৱ মন্দিৰটো মজা বনাইছে। তো বাবাক এটা সেৱা লৈ লওঁ। তো হৰ হৰ মহাদেৱ বাবা, সকলোকে যাতে ভালে কুশলে ৰাখে তাৰে কামনাৰে। বলক তপান আৰু আগক লাগি আমি যাওঁ। তো বন্ধুসকল চাই থাককচোন ক'ত যাওঁ আমি আজি। আৰু বন্ধুসকল এইখন হৈছে দুকোৱা। এতিয়া আমি দুকোৱাত সোমাই আহিছোঁ, আৰু আগৰ পিনে এটা মন্দিৰ আছে, থেথা গোহাঁই থান মন্দিৰ। সেই মন্দিৰটোত আমি আহিছিলোঁ যোগগুৰ সময়ত। আৰু এতিয়া বন্ধুসকল মন্দিৰটো চাওঁ বলকচোন। সেই সময়ত বহুত হাজাৰ মানুহ আছিল, ভালকৈ মন্দিৰটো দেখাব পৰা নাছিলোঁ আপোনালোকক। তো আজি দেখাওঁ আপোনালোককো, আৰু আমিও চাওঁ। আৰু এইখন পথাৰত দিছিল খিচাৰি দিছিল যোগগুৰ সময়ত।
খিচাৰি খুৱাইছিল আৰু এইটো মন্দিৰ কি ধুনীয়া মন্দিৰ চাওকচোন বন্ধুসকল আৰু আজি কিবা পৰ্ব হৈ আছে চাগে মন্দিৰটোত তো আমিও যাম আৰু বন্ধুসকল এতিয়া আমি ফাইনেলি দুকোহা পালোঁ আৰু দুকোহাৰ থেঠা গুৱাহাটী থান মন্দিৰটোত আমি আহিছিলোঁ যজ্ঞৰ টাইমত আৰু এতিয়া চাওকচোন কেনেকুৱা মন্দিৰটো আৰু বন্ধুসকল এইটোৱে হৈছে থেঠা গুৱাহাটী থান মানে এইটোৱে মন্দিৰ আৰু এইপিনে খুৱাইছিল খিচাৰি তো চাওকচোন পথাৰান কিমান ডাঙৰ বন্ধুসকল ইয়াতে খিচাৰি খুৱাইছিল বহুত মানুহ আছিল হাজাৰ হাজাৰ মানুহৰ সৈতে ইয়াত তাৰমানে খিচাৰি খুৱাইছিল এইখন পথাৰত তো বন্ধুসকল আগৰ পিনে যাই আপোনালোকক গোটাখিনি দেখাই আছোঁ মন্দিৰটো তো বলকচোন কি ধুনীয়া পৰিৱেশ চাওকচোন কি ধুনীয়া ঠাই আৰু বন্ধুসকল আগৰ পিনে ভৰি হাত ধুই আহোঁ আগৰ পিনে ধুনীয়াকৈ টেপ আছে টেপত ধুনীয়াকৈ ভৰি হাত ধুই আহোঁ তপানে ধুনীয়াকৈ ধুবা গৈছে ভৰি হাত ধুই আছে তপানে আমাৰ তো এতিয়া মই যাই অলপ ধুই লওঁ ভৰি হাতখন যিহেতু বন্ধুসকল মন্দিৰত আহিছোঁ ভৰি হাতখন ধুই লওঁ আৰু যজ্ঞৰ সময়ত বন্ধুসকল কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহ আহে তাৰ কাৰণে কিছুমান বস্তু দেখাব পৰা নাযায় তাৰ কাৰণে এতিয়া চাই লওকচোন মন্দিৰটো কি ধুনীয়া ঠাইত আছে আৰু তপানে বিৰাট ধুনীয়াকৈ আৰু ইচ মুখ হাত ধুই আছে দেখিছেনে গাইছ তো বন্ধুসকল যেতিয়া ভৰি হাত ধুই লওঁ তো বন্ধুসকল ভৰি হাত ধুই ল'লোঁ আৰু আগৰ পিনে এইটো মন্দিৰ আৰু বন্ধুসকল আগৰ পিনে বহুত মানুহ আহিছে ঠকি লৈ আহিছে মানে প্ৰসাদ তেওঁলোকে লৈ আহিছে এই মন্দিৰটোত আৰু বন্ধুসকল এই মন্দিৰটোত আহিলে কিবা এটা মনটো বহুত শান্তি পৰি যায় মানে বহুত শান্তি পোৱা যায় যিহেতু বহুত শান্তিপূৰ্ণ ঠাই আৰু ধুনীয়াকৈ বতাহ দি আছে বন্ধুসকল এইটোৱে মন্দিৰ তো এতিয়া বন্ধুসকল এই মন্দিৰটো আপোনালোক গোটাখিনি দেখালোঁ আৰু এতিয়া তপানে স্কুটি লৈ আহিছে আৰু বন্ধুসকল এই মন্দিৰটোত ধুনীয়া জেগাত আছে ধুনীয়া পৰিৱেশ কিবা এটা ভাল লাগে আৰু ইয়াৰ বহুত দূৰে দূৰে মানুহৰ ঘৰ আছে ইয়াত ওচৰত ঘৰ নাই যিহেতু বহুত চুনচান জেগাত এই মন্দিৰটো আছে আৰু বন্ধুসকল তপানে দেখিছেনে হাগা লগা মানুহটোৰে কিমান স্পিৰিটত গেল বা ক'ত বা গেলি আৰু বন্ধুসকল এতিয়া আমি আগবাঢ়ি যাই আছোঁ আৰু ৰাস্তাবিলাক কেনেকুৱা চাই থাককচোন একদম সৰু সৰু ৰাস্তাইদি আমি যাব লাগিব এই মাথোৱাৰীটোৰ আগত একদম সৰু সৰু ৰাস্তা আছে সেই ৰাস্তাইদি আমি কেনেকৈ যাব লাগিব আৰু আগত কেনে এখন ভাঙা দলং আছে সেই দলংখন একদম ভয় লগা দলং আৰু সেই দলংখনো আমি পাৰ হৈ পেলাই ঘৰত যাব লাগিব যিহেতু বন্ধুসকল এতিয়া টাইম হৈছে 4:30 বাজিল আৰু এইটো হৈছে আমাৰ তপানহঁতৰ মোমাইহঁতৰ ঘৰ যিহেতু তপানৰ মোমাইকক আমি লগ পালোঁ সেইকাৰণে আমি ঘৰত নোসোমালোঁ মানে আৰু এতিয়া ঘৰত যাই আছোঁ আৰু আগৰ ৰাস্তাবিলাক দেখিলে একদম মাথা চাথা গৰম উঠি যাব আৰু বন্ধুসকল চাওকচোন কি সৰু ৰাস্তা এই ৰাস্তাটোদি আমি যাব লাগিব এইফালে হৈছে পথাৰ সেইফালে পথাৰ এইফালে পানী আৰু আগৰ কি ধুনীয়া পকী ৰাস্তা আৰু এইটো কি সৰু ৰাস্তা চাওকচোন বন্ধুসকল তলত পৰিলে কেনেকুৱা হ'ব এই পথাৰখনত চাওকচোন আৰু আগৰ পিনে এখন ভাঙা দলং আছে সেই ভাঙা দলংখন পাৰ হওঁতে একদম মাথা নষ্ট হৈ যাব এইখানটি পাৰ হৈ পেলাই আমি দলংখন পাম তো বন্ধুসকল চাই থাককচোন আৰু বন্ধুসকল আহি আমি এটা একদম সাঁতৰা জেগা পাইছোঁ এই সাঁতৰা জেগাটো আমি পাৰ হৈ পেলাই আমি যাব লাগিব আৰু কেনে সাঁতৰা জেগাটো আপোনালোকক দেখাই আছোঁ তো আমাৰ তপান গেছি দেখিছেনে বন্ধুসকল আৰু এই দলংখন পাৰ হ'ব লাগিব আৰু এই দলংখন দেখিছেনে কেনে এটা ভয়ানক দলং একদম লৰি থাকে মানে তো বন্ধুসকল এখন পাৰ কৰি পেলাই আমাৰ তপানে স্কুটি ষ্টাৰ্ট কৰি লৈছে তে লাহে লাহে যাব লাগিব লাহে লাহে যা তো বন্ধুসকল একদম লৰি থাকে এই দলংখন লাহে লাহে যাই থাক তো গাইজ দেখছিনে কেনেকৈ একদম সাঁতৰা দলং বুলি কৈছোঁ একদম লৰি আছে যাবৰ কাৰণে একদম ভয় লাগে মানে আৰু বন্ধুসকল আমি ছাকচেছফুল হৈ গ'লোঁ আমাৰ তপানে ধুনীয়াকৈ এতিয়া গাড়ী স্কুটিত বহি ল'লা আৰু এই দুৰ্বল দলংখনত একদম লৰি থাকে কি ক'ম পানী কিমান ঢৌ দেখছিনে গাইজ
বিৰাট লৰি থাকে এই দলংখন একদম দাঁত লৰাই দিছে কি ক'ম আৰু বহুত ভয় লাগি আছে এতিয়া আৰু ঘৰত যাই আছোঁ আৰু ভিডিঅ'টো চাই থাকক এতিয়া স্কুটিত বহি ল'লোঁ বা বিৰাট ভয় লাগছে গাইছ বিৰাট ভয় লাগছে কি ক'ম এই দলংখন ঠিক কৰিব লাগে বৰ্তমান একদম অতি শীঘ্ৰে এই দলংখন ঠিক কৰি দিব লাগে যিহেতু এই ৰাস্তাটো হৈ গৈছে ধুনীয়া ধুনীয়া ৰাস্তা কৰি দিব লাগে এইটো ৰাস্তা নহ'ব পাৰে কিজানি ধুনীয়া তো গাইজ দলংখন হৈ আছে চৰি দলং বনাই আছে আৰু বন্ধুসকল এইফালে মাছৰ কোনো ধৰণৰ চিন্তা নাই চব মানুহে ধুনীয়াকৈ মাছ মাৰি ইয়াতে জীৱন নিৰ্বাহ কৰি আছে মাছ মাৰি তো চাওকচোন মাছৰ কাৰণে কোনো ধৰণৰ চিন্তা নাই ইয়াত মাছৰো দাম বহুত কম তো কি ধুনীয়া সেইফালে ধুনীয়াকৈ পদুম ফুল ফুলি আছে চাওকচোন বন্ধুসকল ধুনীয়াকৈ জুম কৰাই দেখাইছোঁ আপোনালোকক সেইবিলাক হৈছে চব পদুম ফুল আৰু চাওকচোন এইখন হৈছে বিল এখন এই বিলখনৰ নাম হৈছে গৰজান বিল আৰু কিমান ডাঙৰ ডাঙৰ টাৱাৰ আছে চাওকচোন বন্ধুসকল আৰু আগৰ পিনে এখন দলং আছে একদম ওখ দলং চাই থাককচোন আৰু এই ৰাস্তাটো নতুনকৈ বনাইছে মানে আৰু বন্ধুসকল এই ঠাইখিনিৰ নাম হৈছে দিহিঙা একদম ধুনীয়া ঠাই বন্ধুসকল ধুনীয়া পৰিৱেশ ধুনীয়া নেচাৰেল জেগা তো আহি বহুত ভাল লাগে তাৰ কাৰণে তপন আৰু মই ফুৰিবৰ কাৰণে আহিলোঁ আৰু ইহঁতৰ মোমাইক যাম বুলি ভাবিলোঁ যিহেতু মোমাইকক লগ পালোঁ আমি তাৰ কাৰণে মোমাইহঁতৰ ঘৰত নুশুনিলোঁ মানে আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত জনাব তো ঘৰ আহি পালোঁ এই দোকান খুলিলোঁ তো আজিলৈ বাই বাই